মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আগৰ দুটা ভিডিঅ'ত আমি লেবু আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে আলোচনা কৰিছোঁ। আজি আমি কলৰ বিষয়ে জানিম। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। কল আমাৰ দেশত বহুলভাৱে পোৱা এক গুৰুত্বপূৰ্ণ ফল। কলগছক সাধাৰণতে গছ বুলি কোৱা হ'লেও ই আচলতে এক ধৰণৰ ডাঙৰ ঘাঁহজাতীয় উদ্ভিদ। উষ্ণ আৰু আৰ্দ্ৰ জলবায়ুত কলগছ ভালদৰে বৃদ্ধি পায়। ভাৰত, বাংলাদেশ, শ্ৰীলংকা আদি দেশত কল প্ৰচুৰ পৰিমাণে উৎপাদন হয়। কলগছৰ উৎপত্তি পোনপ্ৰথমে ভাৰত আৰু মালয়েছিয়াত হৈছিল। কলগছ সাধাৰণতে ডাঙৰ আৰু দীঘল পাতযুক্ত। ইয়াৰ কাণ্ড নৰম আৰু সেউজীয়া ৰঙৰ হয়। কল ফুলক কলফুল বা থৰ বুলি কোৱা হয়, যাক বহু ঠাইত পাচলি হিচাপে ব্যৱহাৰ কৰা হয়। কলগছৰ থৰৰ পৰা কল ধৰা আৰম্ভ হয় আৰু শাৰী শাৰী কল ওলায়। কল এক পুষ্টিকৰ ফল। ইয়াত কাৰ্বহাইড্ৰেট, ভিটামিন, খনিজ লৱণ আৰু ফাইবাৰ থাকে। কল খালে শক্তি বৃদ্ধি পায়, হজম শক্তি উন্নত হয় আৰু দেহ সুস্থ থাকে। এটা ডাঙৰ আকাৰৰ কলৰ পৰা প্ৰায় 100 কেলৰি শক্তি পোৱা যায়। ৰোগীৰ বাবে কল অতি উপকাৰী বুলি ধৰা হয়। শিশুৰ চিলিয়াক ডিজিজ নামৰ ৰোগত কল ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। কলৰ বৈজ্ঞানিক নাম মোচা পেৰাডাইজিয়া। কলক বিভিন্ন ভাগত ভাগ কৰা হৈছে, যেনে ভীমকল, জাহাজী কল, মালভোগ কল, চিনিচাম্পা কল, কাঁচকল, পৰশমণি কল, খন্দা কল, অমৃত সাগৰ কল। জীৱবিজ্ঞান অনুসৰি কলক দুটা ভাগত বিভক্ত কৰা হৈছে: জাতক কল আৰু স্থায়ী কল। কল কেৱল ফল হিচাপে নহয়, ইয়াৰ পাতো বহু কামত ব্যৱহাৰ কৰা হয়। পূজা পাৰ্বণ, ভোজ ভাত আৰু শুভ অনুষ্ঠানত কলপাত ব্যৱহাৰ কৰা হয়। বহু ঠাইত কলপাতত আহাৰ পৰিবেশন কৰাৰ প্ৰথা আছে। ইয়াৰ উপৰিও কলগছৰ কাণ্ড আৰু ফুলো পাচলি হিচাপে ব্যৱহাৰ কৰা হয়। খোৱা হয়। সেয়েহে কল আমাৰ দৈনন্দিন জীৱনত অতি উপকাৰী আৰু প্ৰয়োজনীয় এক ফল। ই পুষ্টিকৰ, সহজলভ্য আৰু বহুমুখী ব্যৱহাৰৰ বাবে কলক উপকাৰী ফল বুলি কোৱা হয়। ভিডিঅ'খন চাই যদি তোমালোকে ভাল পাইছে বা উপকৃত হৈছে, তেনেহলে ভিডিঅ'টো লাইক কৰি চেনেলখন ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।